Hello everyone, welcome back to phamsong's kitchen. আজি মই বনাবলৈ লৈছো কেটলি পিঠা বা steamed rice cake. ইয়াৰ বাবে মই এটা নাৰিকল ৰুকি লৈছো. প্ৰায় 2.5 কাপ চাউল মই গুৰি কৰি লৈছো. অলপমান গুৰ লৈছো. অলপমান নিমখ আৰু অলপ চেনি. মোৰ চেনেলটো যদি আপোনালোকে এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই কাইন্ডলি সাবস্ক্ৰাইব কৰি দিব আৰু বেল বাটনটো প্ৰেছ কৰি দিব. এতিয়া মই নাৰিকলৰ গুড়াখিনি এনেকৈ পিঠাগুড়িৰ লগত মিক্স কৰি লওঁ. ইয়াত মই অলপমান নিমখ এড কৰিছোঁ. এইখিনি মই ভালকৈ মিক্স কৰি ল'ম. হাতেৰে মই এইখিনি এনেকৈ ভালকৈ মিক্স কৰি লৈছোঁ যাতে নাৰিকল পিঠাগুড়ি ভালকৈ মিক্স হৈ যায়. এতিয়া মই এখন ডাঙৰ প্লেট ল'ম আৰু এই চালনীৰ সহায়ত এই পিঠাগুড়ি মিক্সাৰটো মই চালি ল'ম. অলপ অলপকৈ মই এনেকৈ পিঠাগুড়িখিনি চালি লৈছোঁ. এনেকৈ চালি ল'লে পিঠাটো ধুনীয়া ফুৰফুৰীয়া হয়. নহ'লে পিঠাটোৰ মাজত কেতিয়াবা অলপ টান টান এনেকুৱা থাকি যাব পাৰে. তেনেকুৱা হ'লে পিঠাটো খাই ভাল নালাগে. সেইকাৰণে মই এনেকৈ চালি লৈছোঁ. চালি লোৱাৰ পিছত যিখিনি এনেকৈ নাৰিকল বা পিঠাগুড়ি থাকি যায় সেইখিনি আমি বেলেগ কিবা বস্তুৰ লগত মিলাইও খাব পাৰোঁ বা বেলেগ পিঠা বনাইও খাব পাৰোঁ. এতিয়া আমাৰ পিঠাগুড়িখিনি ৰেডি হৈ গ'ল. এতিয়া মই গেছটো অন কৰি ইয়াত কেটলিটো বহাই দিম. কেটলিটোত মই অলপ পানী দি দিছোঁ আৰু কেটলিৰ মুখখন মই কাগজেদি এনেকৈ বন্ধ কৰি দিছোঁ. এতিয়া মই 2টা বাউল লৈছোঁ আৰু পিঠাগুড়িখিনি মই 2টা বাউলত দুভাগ কৰি লৈছোঁ. ইয়াৰে এটা ভাগত মই চেনি মিক্স কৰিম আৰু এটা ভাগত মই গুড় দি বনাম. যিহেতু মোৰ ঘৰত চেনি নোখোৱা মানুহ আছে সেইকাৰণে মই গুড় দিও অলপ বনাম. এতিয়া মই এটা ভাগত অলপমান চেনি মিক্স কৰিম. চেনিটো আপোনালোকে নিজৰ সোৱাদ অনুযায়ী দিব পাৰে. এতিয়া মই নৰ্মেল চেনি ইউজ কৰিছোঁ. আমাৰ পানীখিনি উতলিলে এতিয়া মই কেটলিৰ ঢাকনখনত এখন মাৰ্কিন কাপোৰ এনেকৈ দি দিম. পিঠাটো বনাবৰ কাৰণে মই 2খন মাৰ্কিন কাপোৰ ইউজ কৰিছোঁ. এতিয়া ঢাকনখনত মই এনেকৈ অলপ অলপ পিঠাগুড়ি দি দিছোঁ আৰু দি লাহে লাহেকৈ অলপ হেঁচি দিছোঁ. অলপ লাহে লাহেকৈ হেঁচি দিব লাগে. বেছি জোৰকৈ হেঁচিলেও পিঠাটো ভাল নহ'ব, অলপমান টান হৈ যাব. সেইকাৰণে লাহে লাহেকৈ মই এনেকৈ হেঁচি দিছোঁ. এতিয়া মই ইয়াৰ ওপৰত আৰু এখন মাৰ্কিন কাপোৰ এনেকৈ লগাই দিছোঁ. এনেকৈ লগাই মই 2খন মাৰ্কিন কাপোৰ একেলগে এনেকৈ মই টানকৈ মেৰিয়াই দিছোঁ আৰু ষ্টিম হ'বৰ কাৰণে কেটলিটোত মই এনেকৈ ঢাকনাখন লগাই দিম. বেছি সময়ৰ প্ৰয়োজন নহয়. 5 মিনিটৰ ভিতৰতে আমাৰ পিঠা ৰেডি হৈ যাব. এনেকৈ টুকুৰিয়াই চালে আৱাজটোতে আপোনালোকে গম পাব পিঠাটো ৰেডি হৈ গ'ল.
খুবেই গৰম সাৱধানেৰে মই পিঠাটো উলিয়াইছোঁ খুবেই ধুনীয়া পিঠা ৰেডি হৈছে কেটলি পিঠাটো সাধাৰণতে গৰমে গৰমে পৰিৱেশন কৰিলে বেছি ভাল লাগে এতিয়া মই আগৰটোৰ নিচিনাকৈ এনেকৈ অলপমান পিঠাগুড়ি দি দিছোঁ আৰু এতিয়া মই ইয়াত অলপমান কাটি লোৱা গুড় দি দিছোঁ চেনি নোখোৱা মানুহ থাকিলে চুগাৰ ফ্ৰী চেনিটো ইউজ কৰিব পাৰে ইয়াৰ ওপৰত মই এতিয়া আৰু অলপ পিঠাগুড়ি এনেকৈ লেয়াৰ কৰি দিম লাহে লাহেকৈ এনেকৈ হেঁচি দিছোঁ এতিয়া আগৰ পিঠাটোৰ নিচিনাকৈ মই ইয়াত মাৰ্কিন কাপোৰ এখন মেৰিয়াই দিম অলপমান টানকৈ এনেকৈ মই মেৰিয়াই দিছোঁ আৰু ষ্টিম হ'বৰ কাৰণে এনেকৈ কেটলিটোত মই লগাই দিছোঁ পাঁচ মিনিটৰ ভিতৰতে আমাৰ গুড় দি বনোৱা কেটলি পিঠাটো ৰেডি হৈ গ'ল এতিয়া মই বাকী থকা পিঠাগুড়িখিনি দিও এনেকৈ পিঠা বনাই ল'ম গুড় দি বনোৱা পিঠাটো ৰেডি হৈ গ'ল এনেকৈ গৰমে গৰমে মই চাহৰ লগত কেটলি পিঠাটো ছাৰ্ভ কৰিছোঁ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট ছেকশ্যনত জনাব নাপাহৰিব আৰু যদি ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ লগ পাম আমাৰ অন্য এটা ভিডিঅ'ত